हेलो फ्रेंड्स আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিশ্বজিৎ কলিতা ব্লগ। মোৰ আজি এটা ভাড়া আহিলে, মই আজি যাম বাটৰহাটত। দাদাজনে ফোন কৰিছিলে, দাদাজনৰ ঘৰৰ পৰা পইচা লৈ যাব দিছে, সেইকাৰণে দাদাজনৰ ঘৰত আহিলোঁ। দাদাজনৰ ঘৰৰ পৰা আহিলোঁ, দাদাজনৰ ঘৰৰ পৰা এই পইচা ল'লোঁ, গাড়ীত উঠিলোঁ। মই এতিয়া যাম বাটৰহাটত। আপোনালোকে ভিডিঅ'টো চাই থাকিব। যোনজন দাদাই ফোন কৰিছিলে সেইটো দাদা নাযায়, দাদাজনে আহি আছে। আধা ৰাস্তা লগ কৰি পেলাই মোক পইচাটো দি দিব, মই লৈ যাই পেলাই লৈ আহিম। দাদাজনে ফোন কৰোঁতে মই কৈছিলোঁ কুকুৰমাৰা পোৱা বুলি, মই কুকুৰমাৰা পোৱাই নাই, মই মিছা কথা কৈছোঁ। এতিয়াহে পালোঁ নপাৰা। দাদাজনে আহি আছে, ক'ত বা লগ কৰোঁ দাদাজনক। দাদাজনে আহি আছে, মানে য'তে লগ পাওঁ ত'তে পইচা লওঁ। যোনজন দাদাই ফোন কৰিছিলে সেইটো দাদা নাযায়, দাদাজনে আহি আছে। আধা ৰাস্তা লগ কৰি পেলাই মোক পইচাটো দি দিব, মই লৈ যাই পেলাই লৈ। অলপ অলপকৈ বৰষুণ পৰিয়ে আছে। বৰষুণ আহিব পিছত, অলপ অলপকৈ বৰষুণ আহি আছে, কি বা হয়। ভালে ভালে গৈ পালে ভাল আছিল, বৰষুণ আহোঁতে। বৰষুণ আহিব লাগে, কি বা হয় এতিয়া। এইফালে ৰামপুৰ স্পীড ব্ৰেকাৰকেইটা পাৰ হ'ব পালে ৰক্ষা আৰু। দাদাজনৰ পৰা পইচা লওঁ অলপ। এই দাদাজনৰ পৰা পইচা ল'লোঁ, পইচা লৈ পেলাই বস্তুখিনি লৈ আহিব লাগে। মানে আগে পিছে যাই থাকোঁ না, সেইকাৰণে মই দোকানত চিনি পাওঁ আৰু মোকো চিনি পায়, সেইকাৰণে দাদাজনে নাযায় আৰু মোকে পঠাই দিব। একো টেনশ্যন নাই, মই চিনি পাওঁ, নগ'লেও হ'ব দাদাজন।